আজি সমগ্ৰ অসমতে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এটা কথা স্পষ্ট হৈছে যে অসমৰ ৰাইজে এনেধৰণে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ নেতৃত্বত উন্নয়নৰ মুখ দেখিছে তাৰ বাবে সকলোৱে আশ্বস্ত হৈছে। দিল্লী আৰু দিছপুৰ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে অসমৰ জনগণৰ স্বাৰ্থত যোৱা দিনবিলাকত যিমান নিষ্ঠাৰে কাম কৰি আহিছে তাৰ বাবে ৰাইজে কেৱল এটাই দল যিটো দলে সকলো ৰাইজক সুৰক্ষা দিব পাৰে, উন্নয়ন দিব পাৰে, মৰ্যাদা দিব পাৰে, সন্মান দিব পাৰে, সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। গতিকে এই কথাটো স্পষ্ট হৈ গৈছে, কেৱল আনুষ্ঠানিকতা লাগে। মাজুলীত কোন হ'ব আপোনাৰ উত্তৰ হ'ব বিজেপি হ'ব আৰু বেলেগ কোন হ'ব। আৰু যোৱা দিনবিলাকত আপোনালোকে দেখিছে সাংবাদিক বন্ধুসকল নিৰপেক্ষভাৱে কিমান উন্নয়ন হৈছে। আজি ডিব্ৰুগড়তে কিমান উন্নয়ন, প্ৰতিটো গলি ৰাস্তা নিৰ্মাণ হৈছে। মহান্ত ফুকন ডাঙৰীয়াই কিমান কাম কৰিছে। গতিকে ডিব্ৰুগড় ৰাইজ অত্যন্ত আনন্দিত। যিমান কেণ্ডিডেট বিজেপি আছে সকলোকে মনে প্ৰাণে আপোন